নমস্কাৰ, মই উৰ্বশী আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ অতি সহজ আৰু অতি কম বস্তুৰে তৈয়াৰ কৰা আলু আৰু বিলাহীৰ মাছৰ জোল। এইখন কিন্তু খুব কম সময়ৰ ভিতৰতে বনাব পাৰি আৰু বহুত বেছি সোৱাদ হয়। কওকচোন চাওঁ এই ৰেচিপিটোৰ বাবে আমাক কি লাগিব। মই লৈছোঁ 3 পিচ গাছ কাপ মাছ। ইয়াত নিমখ আৰু হালধি দি ভালদৰে গোটেই পিচ মাছ সানি ল'ম। প্ৰতিটো টুকুৰাতে ভালকৈ নিমখ হালধি লগাকৈ এনেকৈ সানি দিম। এয়া হৈ গ'ল। আৰু আমাক লাগিব 6টা সৰু সাইজৰ আলু। এইকেইটা মই বইল কৰি লৈছোঁ। 2টা বিলাহী, 4টা কেঁচা জলকীয়া, এটা সৰু সাইজৰ পিঁয়াজ আৰু কেইটামান গোটা জিৰা। মাত্ৰ এইকেইটা বস্তুৰে আমি এখন সুন্দৰ আৰু সোৱাদ লগা মাছৰ জোল তৈয়াৰ কৰিব পাৰিম। এখন কেৰাহী গৰম কৰি তাত ডাঙৰ চামুচেৰে 5 চামুচমান মিঠাতেল দিম আৰু এইখিনি ভালকৈ গৰম হ'বলৈ দিম। কেঁচা তেলত মাছ ভাজিলে সদায় কেঁচা কেঁচা গোন্ধ ওলায়, সেইকাৰণে তেলখিনি সদায় ভালকৈ গৰম হ'বলৈ দিব লাগে। এতিয়া ইয়াতে মাছ কিপিচ ভাজি ল'ম, আধা ভজা কৰিম মাছ কিপিচ। গোটেই কিপিচ মাছ ভালকৈ আধা ভজা কৰি ল'ম। এটা চাইডে আধা ভজা হোৱাৰ পাছত আনটো চাইডেও আধা ভজা কৰি ল'ম। গোটেই কিপিচ লুটিয়াই দিম। এইখিনি হৈ গৈছে, এতিয়া এখন প্লেটত কাঢ়ি ল'ম। মাছ ভজা তেল খুব বেছিকৈ ৰৈ গৈছে। সদায় আমাক টেঙা জোল বনাবলৈ খুব কম তেলৰ প্ৰয়োজন হয়, সেইকাৰণে তেলখিনি কাঢ়ি ল'লোঁ আৰু 2 চামুচমান তেল থৈ তাত গোটা জিৰা আৰু পিঁয়াজ দি ভালকৈ ভাজি ল'ম। লগতে তেলতে কেঁচা জলকীয়া দিম। তেলত কেঁচা জলকীয়া দিলে খুব ধুনীয়া এটা গোন্ধ আহে। এইখিনি ভজা হৈ গৈছে, এতিয়া ইয়াতে বিলাহীখিনি দিম। লগতে জোখমতে নিমখ আৰু হালধি দি বিলাহীখিনি গলালৈকে ভাজি ল'ম। বিলাহীখিনি গলালৈকে ঢাকি ঢাকি বিলাহীখিনি ভাজি ল'ম। ঢাকনিখন উদঙাই বিলাহীখিনি ভালকৈ লৰাই দিম আৰু বিলাহীৰ ডাঙৰ ডাঙৰ টুকুৰাবোৰ এনেকৈ ভাঙি দিম। এয়া বিলাহী ভজা প্ৰায় হৈ গৈছে। এতিয়া ইয়াতে বইল আলুখিনি হাতেৰে ভাঙি এনেকৈ ভাঙি দি পেলাই ভালকৈ ভাজি ল'ম। আলুখিনি বিলাহীখিনিৰ সৈতে ভালদৰে লৰাই এনেকৈ ভাজি ল'ম। এইখিনি ভজা হৈ গৈছে, এতিয়া ইয়াতে জোখমতে পানী দি দিম আৰু ভালকৈ লৰাই উতল আহিবলৈ দিম। উতল অহাৰ পাছতে মাছৰ টুকুৰাকেইটা দি দিম। আৰু ঢাকনিখন লগাই 2 মিনিটমান সময় সিজিবলৈ দিম। এতিয়া ঢাকনিখন উঠাই পুনৰ 1 মিনিটমান সময় উতলিবলৈ দিম। এনেকুৱা ধৰণৰ জোল সদায় যিমান উতলে সিমান বেছি সোৱাদ হয়। এইখিনি আমাৰ মাছৰ জোল হৈ গ'ল। এতিয়া এখন প্লেটত কাঢ়ি ল'ম। এয়া হৈছে খুব কম সময়তে খুব কম বস্তুৰে অধিক সোৱাদ লগাকৈ ৰন্ধা এখন মাছৰ জোল। মোৰ এই ৰেচিপিটো যদি আপোনালোকৰ ভাল লাগিছে তেন্তে এটা লাইক, এটা কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।